হাই ফ্ৰেণ্ড, MMB ব্লগৰ অনন্ত ব্লগলৈ স্বাগতম জনাইছোঁ। বহুদিন ভিডিঅ' দিব পৰা নাই, যেতিয়া সময় হয় তেতিয়াই দিওঁ আৰু লগতে ব্লগৰ জৰিয়তে সকলোলৈ মোৰ ফালৰ পৰা অসমীয়া ভোগালী বিহুৰ শুভেচ্ছা থাকিল। সকলোৱে দিনবিলাক ভালে যাওক, ভোগেৰে উপচি পৰক সকলোৱে, তাকে কামনা কৰিলোঁ। আজি তেজপুৰতো যিহেতু বেছি দিন নাথাকোঁ, তেজপুৰলৈ যিটো অহা ছমাহে হৈছিলে, কিন্তু ভৈৰৱী মন্দিৰলৈ আহিমকৈ আহিব পৰা নাছিলোঁ। মাজতে এদিন আহিছিলোঁ, কিন্তু সময় আমাৰ দেৰি হৈ যোৱাৰ কাৰণে মানে মেইন মন্দিৰ ভাগি দৰ্শন কৰা নহ'লে। সেই ভাবিলোঁ আজি বিহুৰ দিনাখনিয়ে যাওঁ। দাদাৰ বৌহঁতৰ লগতে গোটেই পৰিয়ালটোৱেও আমি ওলালোঁ। দাদাৰ বৌ বুলি ক'লে আমি ইয়াতে তেজপুৰত য'ত আমি ৰেণ্টত আছিলোঁ, সেই দাদা বৌহঁতৰ কথা কৈছোঁ। যিহেতু নিজৰ দাদা বৌ মানে নায়েই যদিও, কিন্তু এই দাদা বৌ একদম আমাৰ নিজৰ যাতে তেজৰ সম্পৰ্ক এনেকুৱা যেন অনুভৱ হ'ল এই অলপ দিনতে। মানুহৰ সঁচাকৈ মানুহৰ কিছুমান সম্পৰ্ক এনেকুৱা নহয় যে তেজৰ সম্পৰ্ক হ'লেহে সম্পৰ্ক, তেনেকুৱা নহয়। কিছুমান তেজৰ সম্পৰ্ক নোহোৱা মানুহ আমাৰ জীৱনত বহুত আপোন হৈ পৰে। ঠিক এই দাদা বৌহঁতো আমাৰ বহুত নিজৰ দাদা বৌৰ দৰে অনুভৱ হ'ল। তেওঁলোকৰ মৰমো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। ভালেই হ'ল এতিয়া তেজপুৰলৈ আহিলে, এতিয়া মোৰ দাদা বৌ ঘৰ এখন পালোঁ দাদা বৌ হিচাপে আহিবলৈ। অভাৰঅল তেজপুৰখনত সঁচাকৈয়ে ভাল লাগিলে। এতিয়া ইয়াৰ মোৰ কলিগেই হওক বা সকলোকে বহুত মানে মিছ কৰিম। এতিয়া ভাবিলোঁ ভৈৰৱী মন্দিৰ দৰ্শন আজি কৰি যাওঁ, সেয়ে ভাবিলোঁ ব্লগ এটাকে বনাই দিওঁ। আপোনালোকেও মোৰ লগতে মন্দিৰ ভাগি দৰ্শন কৰিব পাৰিব ভাবিলোঁ। এতিয়া আহক, তলৰ পৰা বহুত ওপৰত আছে মন্দিৰ ভাগি। মই এতিয়া আপোনালোকক মন্দিৰৰ গোটেই পৰিৱেশটো দেখাম, আপোনালোকে মোৰ লগতে উপভোগ কৰক বুলি আশা কৰিলোঁ। লগতে নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। এইটো হৈছে মন্দিৰৰ ভিতৰত এইডোখৰ দেখিছে, এই বেৰি থোৱা এডোখৰ হৈছে বলি বিধানৰ কাৰণে ৰাখিছে, বলি দিয়াও হয় যিহেতু ইয়াত। আৰু ভিতৰতো ভিডিঅ' কৰিবলৈ দিব নিদিয়ে নাজানো, তথাপিও মই দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক ভিতৰৰ ভাগো। তো ভিতৰৰ ভাগৰ মন্দিৰৰ এয়া চাওক, মানুহ অলপ সমাগম হৈছে যিহেতু বিহু বতৰ, সকলো আহিছে, সকলো ভক্তপ্ৰাণ ৰাইজ ভৈৰৱী আই মাৰ আশীৰ্বাদ ল'বৰ কাৰণে আহিছে। এয়া দেখাইছোঁ আপোনালোকৰ আগত। এতিয়া চাকি গছো জ্বলাই ল'লোঁ, বাহিৰত চাকি জ্বলাবলৈ লাগে, সেইটো বাহিৰত চাকি গছ জ্বলালোঁ। আৰু এয়া মই যে কৈ আছিলোঁ বলি বিধানৰ কথা, সেইটো মই দেখাম। ইয়াৰ বাউণ্ডেৰীটো অকণমান আছে, মানে বাউণ্ডেৰী বেৰি থৈছে এইডোখৰ জেগা, মই ভালকৈ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এইডোখৰ দেখিছে, এই বাউণ্ডেৰীৰ ভিতৰতে বলি দিয়া হয়, এইডোখৰ জেগাত বলি দিয়ে। আৰু ইয়াত চাকি বাকী বন্তি জ্বলালোঁ। আৰু এই আমাৰ বৌ দেখিছে, একদম সমাজ সেৱিকা হয় যে, তেওঁ মানে ৰখিয়ে নাথাকে আৰু এইবিলাক দেখি তেওঁ সেইবিলাক চফা কৰাতে লাগি গ'ল। চফা কৰিছে দেখিছে কেনেকৈ, তলত পৰি আছে, এইবোৰ চব চফা কৰিছে। হয়, মানুহবিলাকো মানে আচৰিত ধৰণৰ, আমাৰ মানে মানুহবিলাকক কি ক'ব আৰু, চাকি জ্বলাইছে তাতে পেলাইছে এনেকুৱা আৰু। তাত ডাষ্টবিন আছে, তাত ইউজ কৰিব লাগে, সেইটো মানে সিমানখিনিও মানুহৰ নাজানে আৰু, মানে আহিব লাগে আহে আৰু চাকি গছ দিব লাগে দিয়ে, য'ত যি হওক মতলব নাই, মানে এনেকুৱা টাইপৰ। সঁচাকৈ আমাৰ মানুহবোৰ বোলে একদম মানে চিনচিয়াৰ নহয়, সেইটো কাৰণে আচলতে আমাৰ ৰাজ্যখন হওক দেশখন হওক বহুত পিছ পৰি থকা কিছু ক্ষেত্ৰত। যি কি নহওক, সেইডোখৰ দেখিছে টিঙে বেৰি থৈছে, সেইডোখৰতে মহ বলি দিয়ে বোলে। আৰু একদম ব্ৰহ্মপুত্ৰখন একেবাৰে কাষতে লাগি আছে, আমি বহুত ওপৰত আছোঁ, তলত ব্ৰহ্মপুত্ৰখন আছে। ইয়াৰ গোটেই চাৰি সীমাটো মানে মন্দিৰ ভাগৰ, মই মন্দিৰ ভিতৰখন গোটেই পৰিৱেশটো দেখা পাইছোঁ। এই গছজোপা দেখিছে, গছজোপা তলত টিঙে যে বেৰি থৈছে সেইডোখৰতে মহ বলি দিয়ে। আৰু এই ভিতৰত মানে সৰু বলি দিয়ে, এইডোখৰ দেখিছে, এইডোখৰ যেনেকৈ বেৰি থৈছে ইয়াতো বলিহাল হয়, বলি দিয়ে। এয়া আপোনালোকে দেখিবলৈ পাইছে, এইডোখৰ জেগাতে বলি দিয়ে।
এয়ে মেইন মন্দিৰভাগি ইয়াৰ দেখা পাইছে মন্দিৰভাগি এয়াই হৈছে মহাভৈৰৱী মন্দিৰ। মন্দিৰৰ চৌহদতে এজোপা বৰ ডাঙৰ বটগছ নে জৰি গছ নে কি বুলি কয় নাজানো। গছজোপা দেখি লাগিলে যে বহুত পুৰণা গছ। যি কি নহওক চাকি গছি দিলোঁ। দিনটো আজি ভালেই গ'ল। বিহুৰ শেহতীয়াকৈ হ'লেও আপোনালোকলৈ শুভেচ্ছা থাকিল। যিদৰে আজিৰ দিনটো পাৰ কৰিলোঁ মোৰতো ভালেই গ'ল আজিৰ দিনটো। সকলোৰে যাতে এনেকৈ দিনবিলাক ভালে যায় তাকে কামনা কৰি আজি মোৰ ব্লগটো সামৰণি মাৰিলোঁ। ধন্যবাদ।